সো বন্ধুসকল স্বাগতম জানাইছো এছএম মিডিয়াত আন এটা ভিডিঅ' লৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল আজিৰ ভিডিঅ' হৈছে ৰাহুল গান্ধীয়ে এটা টুইট কৰিছিল আৰু সেই টুইটত নৰেন্দ্ৰ মোদী কি কৈছিল তাৰ বিষয়ে আলোচনা কৰিম। তো বন্ধুসকল দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত বন্ধুসকল আপোনালোকক এটাই অনুৰোধ কৰি আছোঁ যে বন্ধুসকল আপোনালোকে যদি আমাৰ ভিডিঅ'টো নতুন চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাশে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে অতি সোনকালে আমাৰ ভিডিঅ'টো পায়। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব। তো থেংক ইউ। ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল ৰাহুল গান্ধীয়ে টুইটত কৈছিল কংগ্ৰেছ নেতা তথা সংসদ ৰাহুল গান্ধীয়ে পুনৰ এবাৰ ভাৰতৰ চীনৰ সীমা বিবাদ লৈ কথক কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিছু সময়ৰ পূৰ্বে গান্ধীয়ে এটা টুইট যোগে প্ৰধানমন্ত্ৰীৰ কথা কৈ কয় প্ৰধানমন্ত্ৰীৰ বাদ দি ভাৰতীয় সেনা ক্ষমতা আৰু বীৰত্বৰ ওপৰত সকলোৰে বিশ্বাস আছে। তেওঁৰ নিকৃষ্টতাৰ বাবে চীনে ভাৰত মাটি দখল কৰিবলৈ সুবিধা লাভ কৰিছে। ইয়াৰ উপৰিও আৰু উল্লেখ কৰিছে যে ভাৰত চীন সীমা বিবাদক লৈ ধাৰাবাহিকভাৱে মোদী চৰকাৰে কথক কৰি আহিছে কংগ্ৰেছ নেতাগৰাকীয়ে। সো বন্ধুসকল আপোনালোকক আমি নিশ্চয় কৈছোঁ যে আমাৰ এই এছএম মিডিয়াত আপোনালোকে অতি সোনকালে গোটেই দিনৰ খবৰখন পাই যাব। সো বন্ধুসকল গোটেই বিশ্বত মহামাৰী কৰোণা থকা সত্ত্বেও আমাৰ ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰিব লগা হৈছে। নৰেন্দ্ৰ মোদী স্বাধীনতা দিৱস উদযাপন কৰাৰ কাৰণে লাল কিল্লাত পতাকা উৰাইছে। শনিবাৰে পুৱা 7:30 বজাত লাল কিল্লাত ৭৪তম স্বাধীনতা দিৱস পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ধাৰাবাহিকভাৱে সপ্তমবাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে লাল কিল্লাত পতাকা উত্তোলন কৰিলে মোদীয়ে। সমগ্ৰ দেশবাসীক লাল কিল্লাৰ পৰাই স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে। ভাৰতৰ বাবে এক দুখজনক কথা, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে MS ধোনীয়ে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক MS ধোনীয়ে ল'লে অৱসৰ। স্বাধীনতা দিৱসৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে MS ধোনীয়ে। তেওঁ নিজৰ মুখত ছ'চিয়েল মিডিয়াত অৱসৰ কৰি দিছে। অৱশেষত MS ধোনীয়ে ঘোষণা কৰে ধন্যবাদ মোক মৰম ভাল পোৱাৰ বাবে স্বাৰ্থ জনোৱাৰ বাবে। হয় আমি জানো, সকলোৱে জানে যে বাল্য বিবাহ বন্ধ কৰিব লাগে আৰু বাল্য বিবাহ এক ন্যূনতম সময় দিয়া হৈছিল 18 বছৰ। কিন্তু সেই সময়টো কেতিয়াৰ আছিল? ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স সলনি হ'ব পাৰে। বৰ্তমান চাইল্ড মেৰেজ এক্ট 2006 অনুসৰি বিয়াৰ বাবে ছোৱালীৰ ন্যূনতম বয়স 18 বছৰ হ'ব লাগে। কিন্তু দেখা যায় বিভিন্ন সম্প্ৰদায়ে তেওঁলোকৰ পৰম্পৰা দোহাই দি এই নিয়ম অমান্য কৰে। মোদীয়ে ভাৰতৰ ছোৱালীৰ বিয়াৰ বয়সৰ সন্দৰ্ভত অধ্যয়ন কৰি থকা হৈছে। এই সন্দৰ্ভত প্ৰতিবেদন লাভ কৰাৰ পাছতেই ছোৱালীৰ বিয়া সঠিক বয়স নিৰ্ধাৰণৰ বাবে পদক্ষেপন গ্ৰহণ কৰা হ'ব। কিন্তু কেতিয়া কৰা হ'ব সেইটো সঠিকভাৱে আমি গম পোৱা নাই, তথা আমি যেতিয়াই পাম আপোনালোকক জনাম। কিন্তু এই ছোৱালীৰ বাল্য বিবাহটো 18 বছৰৰ পৰা কিমান হ'ব, নে বাঢ়িব নে কমিব, তাৰ বিষয়ে সকলোৱে আশা কৰি আছোঁ নেক্সট ভিডিঅ'লৈ। তো বন্ধুসকল শেষত মই এটা কথা অনুৰোধ কৰিছোঁ, যদি সঁচাই ভিডিঅ'টো ভাল লাগিছে, আপোনালোকৰ যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' আপোনালোকৰ প্ৰয়োজন। মই সেই সাপেক্ষে আপোনালোকক ভিডিঅ' আপলোড দি থাকিম। তো বন্ধুসকল আজি ইমানতে সমাপ্ত কৰিলোঁ। ছ' গাইজ থেংকছ দ্য ভিডিঅ' এণ্ড